हेलो फ्रेंड्स स्वागतम জানাইছো মোৰ ইউটিউব চেনেল আৰকে টেকনিক্যাল টিপছলৈ বন্ধুসকল আজি এটা মই নতুন ভিডিওৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হৈছো বন্ধুসকল প্ৰতিদিনে দিয়াৰ দৰে এটা টেকনিক্যাল ভিডিও মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো বন্ধুসকল আজিৰ ভিডিওটো হ'ল আপোনালোকে কেনেদৰে ফেসবুকত আপোনাৰ নামত এটা আপোনাৰ একাউণ্টৰ জৰিয়তে কেনেদৰে পেজ খুলিব পাৰিব গতিকে বন্ধুসকল এটা পেজ খুলিবৰ কাৰণে কি প্ৰসেস আপুনি হাতত ল'ব লাগিব বা কেনেদৰে পেজটো আপুনি খুলিব পাৰিব সকলো টিপ মই আপোনালোকক দিম আজি এই ভিডিওটোৰ জৰিয়তে গতিকে বন্ধুসকল আপোনালোকে অকনো ভিডিওটো মিছ নকৰাকৈ শেষলৈকে চাব আৰু বন্ধুসকল আপোনালোকে যদিহে মোৰ ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই তেতিয়া এটা সিম্পলি লাইক কৰি দিব আৰু আপোনালোকে ভিডিওটো শেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱী সকলকে চাব পাৰে বন্ধুসকল যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো বন্ধুসকল মই প্ৰতিদিনে এটা কৈ এনে ধৰণৰ টেকনিক্যাল ভিডিও আপলোড কৰি থাকো যদিহে আপোনালোকে সেই ভিডিওসমূহ চাব বিচাৰে তেতিয়া আপোনাৰ তাতে অতি সোনকালে নটিফিকেশনটো গুচি যাব গতিকে বন্ধুসকল আমি বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো বন্ধুসকল মই এটা সহজ উপায়েৰে আপোনাক গুটেই প্ৰসেসটো বা সেটিংসটো দেখাই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে অকনো মিছ নকৰাকৈ ভিডিওটো শেষলৈকে চাওক আমি এটা পোনে গৈ ফেসবুকটো ওপেন কৰি লম তাতে গৈ আপুনি কি কৰিব স্ক্ৰিনৰ ৰাইট সাইডে কৰ্নাৰত দেখিছে 3 লাইনস তাতে আমি ক্লিক কৰিব লাগিব এতিয়া অলপ তললৈ গৈ আমি এনেদৰে এখন মেনু দেখিছো এই মেনুখনতে আমি গৈ পেজ বুলি এটা অপচন দেখিছে সেই পেজ বুলি অপচনটোত আমি ক্লিক কৰিম ইয়াৰ পিছত দেখিছে এনেদৰে এখন আপোনাৰ মেনু আহি গৈছে এটা আপোনালোকে গেট ষ্টাৰ্ট বুলি অপচন দেখিছে তাতে আপোনালোকে সিম্পলি ক্লিক কৰি দিব এনেদৰে কিছু সময় লোডিং হোৱাৰ পাছতে আপোনাৰ তাত এনেদৰে এখন মেনু ওলাব মেনুখনত আপোনালোকে লক্ষ্য কৰিব পাৰিছে পেজ নেম বুলি এটা অপচন ওলাইছে সেই পেজ নেমৰ অকমান তলতে আপুনি ক্লিক কৰি দিব তাতে আপুনি আপোনাৰ পেজটোৰ নাম লিখিব লাগিব মই সাপোজ ধৰি ললো মোৰ পেজটোৰ নাম লিখিলো XYZ আপুনি জেনেৰেলি নামকৰণ কৰিব বিচাৰে পেজটোৰ তেনেদৰে আপুনি নামটো তাত লিখি দিব ইয়াৰ পিছতে আপুনি নেক্সট বুলি যেটো অপচন ওলাইছে তাতে ক্লিক কৰি দিব এতিয়া আপুনি দেখিছে এনেদৰে এখন মেনু ওলাইছে সেই মেনুখনত দেখিছে সিলেক্ট এ কেটেগৰী আপুনি কেনে ধৰণৰ সেই পেজটোৰ দ্বাৰা কাম কৰিব পাৰে এনেদৰে কিছুমান অপচন ওলাইছে সেই অপচন বিলাকত আপুনি সিলেক্ট কৰি ল'ব কোনটো কেটেগৰী আপুনি সিলেক্ট কৰে মই সাপোজ আদাৰ দি দিলো আপুনি যেনেদৰে বিচাৰে তেনেদৰে দি ল'ব ইয়াৰ পিছতে ধৰিছে অন্য এটা অপচন সিলেক্ট এ সাব কেটেগৰী তাতে আপুনি যেটো সাব কেটেগৰী সিলেক্ট কৰিব সেই কেটেগৰীটো আপুনি সিলেক্ট কৰি দি দিব মই সাপোজ মিডিয়া বুলি থকা কেটেগৰীটোকে মই ক্লিক কৰি দিলো এতিয়া আপুনি যেটো নেক্সট অপচন আছে সেই নেক্সট অপচনটো ক্লিক কৰি দিব কিছু সময় এনেদৰে লোডিং হোৱাৰ পিছত আপোনাৰ তাতে সম্পূৰ্ণ পেজটো খোল খাই যাব এতিয়া আপুনি পেজটোৰ প্ৰফাইল পিকটো লগাব লাগে তললৈ থকা সৰু ঘৰটোত যেটো পেন্সিলৰ দৰে আইকন দেখিছে তাতে আপুনি ক্লিক কৰি দিব কিছু সময় এনেদৰে লোডিং হোৱাৰ পিছত আপুনি গ্যালাৰীত গৈ নিজৰ যিখন প্ৰফাইল পিক লগাব বিচাৰে সেই প্ৰফাইল পিকখন সিলেক্ট কৰি দিব এনেদৰে সিলেক্ট কৰাৰ পাছতে আপুনি সেভ বুলি যেটো অপচন আছে সেই সেভ বুলি অপচনটোতে ক্লিক কৰি দিব এনেদৰে আপোনাৰ প্ৰফাইল পিকখন তাতে লোডিং হ'ব
এতিয়া আপুনি স্ক্ৰীনৰ সোঁফালে দেখিছে স্কিপ বুলি এটা, ওপৰৰ ফালে কথা কৈছোঁ, স্কিপ বুলি এটা অপশ্যন দেখিছে, সেই অপশ্যনটোতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এতিয়া আপোনাৰ যিখন কভাৰ ফটো হ'ব সেই পেজটোৰ সেইখন আপুনি চিলেক্ট কৰিব লাগিব। আগৰ দৰে সেই কভাৰ ফটোত আপুনি টাচ কৰিলে, টাচ কৰি আপুনি গেলাৰীত গ'ল, গেলাৰীত গৈ আপুনি যিখন কভাৰ ফটো আপুনি চিলেক্ট কৰিলে সেই চিলেক্ট কৰা কভাৰ ফটোখন আনি আপুনি ছেভ বুলি ওলোৱা অপশ্যনটোতে চিম্পলি ক্লিক কৰি দিলে। এনেদৰে কিছু সময় লোডিং হোৱাৰ পাছতেই আপোনাৰ যিখন কভাৰ ফটো আছিলে পেজটোত ছেভ হৈ যাব। এতিয়াও আপোনাৰ পেজটো সম্পূৰ্ণকৈ ছেটিংছটো শেষ হোৱা নাই, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আপুনি আপোনাৰ তাত যিবিলাক পাৰ্মিশ্যন বিচাৰিছে সেই পাৰ্মিশ্যনবিলাক দিব লাগিব। আপোনাৰ এড্ৰেছটো তাতে দিব লাগিব বা আপোনাৰ ফোন নাম্বাৰটো দিব লাগিব, ইমেইল আইডিও দিব পাৰিব। আপুনি এইবিলাক নিদিয়াকৈ স্কিপ কৰিও গুচি যাব পাৰিব। এইবিলাক নোহোৱাকৈ আপোনাৰ পেজটো চলিব। মই ছাপ'জ স্কিপ কৰিয়ে দেখাই দিলোঁ। আপুনি নিজৰ সুবিধামতে সেইসমূহ আপুনি তাতে দি ল'ব। এতিয়া সম্পূৰ্ণ আপোনাৰ এটা পেজ খোল খাই গৈছে। গতিকে বন্ধুসকল, যদিহে আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়া আপোনালোকে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যেতিয়া এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু আপোনালোকে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাব পাৰে।